এইমাত্ৰ আহি পৰিছে আমাৰ হাতত এটা অতিকৈ দুখৰ খবৰ। মৃত্যু হ'ল এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ মৃত্যুত এতিয়া শোকত ভাঙি পৰিছে গোটেই অসমবাসী আৰু শিল্পী সমাজ। জানিব পৰা মতে অভিনেত্ৰীগৰাকীৰ ভৰি ভাঙিছিল আৰু ভৰি ভঙাৰ বাবে তেওঁক হস্পিটেলত ভৰ্তি কৰা হৈছিল। সেই চিকিৎসাৰ বাবে তেওঁ কেইবাবিধো ঔষধ খাইছিল। তাৰ পৰাই পাৰ্শ্বক্ৰিয়া আৰম্ভ হয়, শৰীৰত তৰল পদাৰ্থ জমা হোৱা আৰম্ভ হয়। তাৰ ফলতে মৃত্যু হয় যুৱ অভিনেত্ৰীগৰাকীৰ। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হৈছে। মাত্ৰ 19 বছৰ বয়সতেই দংগল চিনেমাত অভিনয় কৰি সুখ্যাতি লাভ কৰা চৌহানীৰ আজি দেহাৱসান ঘটে। অধিক পৰিমাণে ঔষধ খোৱাৰ বাবে অভিনেত্ৰীগৰাকীৰ দেহত পাৰ্শ্বক্ৰিয়া আৰম্ভ হয় আৰু তাৰ ফলতে তেওঁৰ শৰীৰত তৰল পদাৰ্থ জমা হৈ মৃত্যু হৈছে বুলি এতিয়া প্ৰকাশ পাইছে। অভিনেত্ৰীগৰাকীৰ মৃত্যুত এতিয়া শোকত ভাঙি পৰিছে আমিৰ খান। তেওঁৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।